নমস্কাৰ সো আপোনালোকে বিভিন্ন ধৰণৰ আমালে মেসেজ আমালে প্ৰেৰণ কৰিছে সো তাৰ উত্তৰকেইটা দিবলৈ আজি এই ভিডিঅ'টো বনালো সো প্ৰথমটো কোৱেশ্চন হ'ল যে ইন্টাৰনেট স্পীডটো কিয় ইমান কমি গৈছে সো ইন্টাৰনেট স্পীডটো কিয় ইমান কমি গৈছে তাৰ পাছত কোনো ৰকেট সায়েন্স নাই ঠিক আছে কিয়নো এটা সবে ঘৰতে আছে ইন্টাৰনেট ইউজ কৰিছে সো ট্ৰাফিক বাঢ়িছে হেতু মানে স্পীডটো কমি গৈছে আৰু সেই কাৰণে হোৱাটছএপৰ আগতে আমি সবে জানো যে ষ্টেটাস 30 সেকেন্ড আছিল সো এতিয়া 15 সেকেন্ডৰ কাৰণে ৰিডিউস এটো কাৰণে কৰিলে যাতে স্পীডটো মেইনটেইন হৈ থাকক কাৰণ কিয়নো বহুত মানুহে ওয়াৰ্ক ফ্ৰম হোম কাম কৰি আছে সো তেখেতৰ কাৰণে দিগদাৰ হৈছে তেখেতৰ কাৰণে সো হেতু কাৰণে স্পীডটো কমি গৈছে আৰু আগন্তুক দিনত মোৰ মতে আৰু বহুত আমি চেঞ্জ দেখিব পাৰিম যদি লকডাউনটো হৈ থাকে বিভিন্ন সোশ্যাল মিডিয়া প্লেটফৰ্মত সো প্ৰথমটো নিউজটো এইটোৱে সো এতিয়া আমি আমাৰ ফেক নিউজলৈ আহোঁ সো প্ৰথমখন ফটো হল এখন সো এখন ফটো আপোনালোকে দেখিছে যে বাবা ৰামদেৱৰ ফটোখন লগাই এনেকৈ ভাইৰেল কৰা হৈছে যাতে বাবা ৰামদেৱে অত্যাধিক ৰূপত গৌমূত্ৰ তেওঁ ললে আৰু সেইটো কাৰণে তেখেতক হস্পিটেলত এডমিট কৰিবলগীয়া হৈছে ঠিক আছে সো এইটো এটা কমপ্লিটলি ফেক নিউজ হয় এইখন ইমেজ 2011 চনৰ 12 জুন তাৰিখৰ হয় ডেৰাডুনৰ হয় য'ত তেখেতে ব্লেক মানিৰ এগেইনষ্ট হাংগাৰ ষ্ট্ৰাইক কৰিছিল এখন তাৰ ফটো এখন কোনো এটা ৰিসেন্ট ফটো নহয় সো এইটো এটা কমপ্লিটলি ফেক নিউজ সো দ্বিতীয় ভিডিঅ'টো আপোনালোকে চাওক সো ভিডিঅ'টো চাই আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা টাইপ দেখাইছে যে পৃথিৱীখন ধ্বংস হ'বলৈ আহিছে আৰু ইৰাকৰ ভিডিঅ' বুলি কোৱা হৈছে সো এই ভিডিঅ'টো আমি যেতিয়া আমি বিচাৰি উলিয়ালো সো এটা এই ভিডিঅ'টো একচুয়ালি ইউটিউবতে এভেইলেবল আছে এইটো আপোনালোকে চাওক এইটো 2017 চনৰ ভিডিঅ' সো এইটো কোনো নতুন ভিডিঅ' নহয় আৰু এই ভিডিঅ'টো যোনটো অৰিজিনেল ভিডিঅ' আছে তাত কোনো বেকগ্ৰাউণ্ড সাউণ্ড নাছিল ঠিক আছে আৰু এটা যোনটো ভাইৰেল কৰা হৈছে যে পৃথিৱীখন ধ্বংস হ'বলৈ ওলাইছে বুলি সো তাত বেকগ্ৰাউণ্ড সাউণ্ডটো তেওঁলোকে এড কৰি দিছে সো মানে এনেকুৱা টাইপ কৰিছে যেটো বেলেগ এটা প্লেনেট হয় বেলেগ মানে আমাৰ ইয়াত এলিয়েন্স আহিছে এনেকুৱা সো এই বস্তু দেখিলে চাগে এলিয়েনো চাগে ভাবিব ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है 3 নম্বৰ ভিডিঅ'টো আমি একচুয়ালি আপোনালোকক দেখাব নোৱাৰা কাৰণ বহুত ডিস্টাৰ্বিং হয় সো তাৰ আমি দুখনমান ফটোকে আপোনালোকক দেখাইছো এই ফটোখিনি বা ভিডিঅ'টো আপোনাক এনেকৈ ভাইৰেল কৰা হৈছে যে ইউৰোপৰ হয় য'ত অত্যাধিক কৰোনাত মানে মানুহ ইমানেই মৰি গ'ল সো তেখেতে মানে উপায় নাপায় হৈ মানুহজনে সুইচাইড কৰিবলগীয়া হ'ল প্ৰেগনেণ্ট লেডি হয় ঠিক আছে সো এইটো এটা কমপ্লিটলি মিছা খবৰ সো এইটো খবৰ একচুয়ালি 2015 চনৰে হয় সো আমি তলতে লিংক কৰি দিছোঁ গোটেই খবৰটো সো আৰু এটা ফেক নিউজ খুব ওলাই আছে যে যোনটো CA এক্সাম আছে সো সেইটো এক্সাম পষ্টপন কৰি দিয়া হৈছে বুলি সো এইটো কোনো এতিয়া সত্য কথা নহয় সো এইটো এটা ফেক নিউজে হয় কাৰণ ICAI যোনটো তেওঁলোকে অফিচিয়েলি কৈছে যে এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ নিউজ অহা নাই তেওঁলোকে এপ্ৰিলৰ মিডলৈকে বাট চাব সো তাৰপিছত তেওঁলোকে কিবা ডিসাইড কৰিব সো আজি এইখিনিয়ে নিউজ আছিলে আৰু যদি আপোনালোকৰ ওচৰত কিবা হোৱাটছএপ ফৰৱাৰ্ড বা ফেক নিউজ বা উৰাবাতৰি আহিছে আপোনালোকে আমালৈ শ্বেয়াৰ কৰিব আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে আমাৰ ফেচবুক গ্ৰুপটোত শ্বেয়াৰ কৰিব পাৰে আৰু যদি আপোনালোকে আমাৰ নিউজ আৰু চাবলৈ বিচাৰে তেতিয়া আপোনালোকে আমাৰ ইউটিউব চেনেলটোত যাব পাৰে আমাৰ লিংকটো ডেছক্ৰিপশ্যনতে থাকিব সো গাইজ সদায় কৈ আছোঁ আজিও ক'ম যে ঘৰতে থাকক দৰকাৰ নহ'লে ওলাই নাযাব কেতিয়াও আপোনালোকে এইটোৱে ৰিকুৱেষ্ট আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক বিভিন্ন ধৰণৰ ফেক নিউজে হওক এনেকুৱা ধৰণৰ ৰিলেটেড আকৌ লগ পাম বুলি আশা কৰিব নমস্কাৰ